खुलुमबाय के प्रडाक्शन बर' रादाबनिफ्राय आं दिनै टंला देहा फाहामसालियाव दंफैयो। मोदीनि जोनोम सानजों लोब्बा लाखिना सेवा सप्ता फालिनाय हाबाफारिजों बिजेपिनि मावथि बिथांमोना बेरामिनो फिथाइ सामथाइ राननाय हाबाफारि लायो। दिनै 19 सेप्तेम्बर 2019 खालाराव बे देहा फाहामसालिनि डक्टर बिथांमोना देहा फाहामसालिनि गोनांथि आरो जेंनानि सोमोन्दै के प्रडाक्शननि सिगाङाव फोरमायो। আমার ইয়াতে মানে মেইনলি ডক্টৰৰ খুব অভাৱ। ডক্টৰ আমাৰ তিনিজন একেলগে গুচি গৈছে। এজনী 1 ইয়াৰ আছিলে, তাইৰ 1 ইয়াৰ কমপ্লিট হ'ল, আমাক আৰু 1 ইয়াৰ দিয়া নাই। এজন ডক্টৰ PG পঢ়িবলৈ গুচি গ'ল, তেওঁৰ ঠাইত ৰিপ্লেচমেণ্ট অহা নাই। এটা পোষ্ট এতিয়াও ভেকেণ্ট আছে, এই 3টা পোষ্ট এতিয়াও খালী। আমি 3জন ডাক্তৰে মেইনলি চলাই আছোঁ টংলা CHC-খন। এতিয়া ইমান ডাঙৰ এটা এৰিয়া, ইমান ভাষ্ট এৰিয়া, ওচৰ পাজৰৰ কিমান বাগান আছে, কিমান মানে এৰিয়া, গোটেইখিনি আমাৰ টংলা হস্পিটেলে কাভাৰ কৰে। এতিয়া 24/7 হস্পিটেলখন চলাবলগীয়া হ'লে কিমানখিনি মানে অসুবিধাত পৰিব লাগে। আমি তথাপি আৰু যিমানখিনি পাৰোঁ কৰি আছোঁ। আমাৰতো ভুল ভ্ৰান্তি হ'বই পাৰে, তাৰ ভিতৰতো আমি যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ। গতিকে আমি যদি আকৌ নতুনকৈ 1 ইয়াৰ এটলিষ্ট পাওঁ 2-3জন মান, তেতিয়াহ'লেও আমাৰ কামটো চলি যায়। তেতিয়াহ'লে আমি কামটো ভগাই পেলাই কামটো সুচাৰুৰূপে কৰিব পাৰোঁ। এইখিনি মোৰ ক'বলগীয়া আছিলে। আচ্ছা, ইয়াতে আপোনালোকৰ যিটো হস্পিটেলৰ যিটো অভাৱ, সেই অভাৱ অভিযোগ আপোনালোকে অফিচিয়েলি আবেদন কৰিছেনে? অফিচিয়েলি মানে আমাৰ জইণ্ট ডিৰেক্টৰ ছাৰো আহিছিলে, আমি মিটিং পাতিছিলোঁ, আমাৰ MLA বাইদেউ আছিলে, আৰু আমাৰ মেনেজমেণ্ট কমিটি গোটেই মানে মেম্বাৰবিলাকো আছিলে। চবৰ আগতেই মিটিং পতা হৈছে, তেওঁলোকৰ আগতেই মেমৰেণ্ডাম দিয়া হৈছে, তেওঁলোকে গোটেইখিনি জানে। আপুনি এতিয়া এইটো সন্দৰ্ভত আপুনি বৰ্তমান চৰকাৰক কি বুলি আবেদন কৰিব? আবেদন কৰিম যে যাতে হস্পিটেলখন ভালকৈ চলোৱাৰ কাৰণে আমাৰ এই মানে ডক্টৰৰ খুব অভাৱ। আমাক যদি 1 ইয়াৰ যিবিলাক আহে, 1 ইয়াৰো যদি দুজন দিয়ে, তেতিয়াহ'লে হস্পিটেলখন ভালকৈ চলি থাকিব। অন্তত মানুহৰ ওপৰত ইমান প্ৰেছাৰ নপৰিব। আমি এজন ডাক্তৰে 100-150 পেচেণ্ট চাব লাগে। গতিকে আমি এইখিনি ভগাই পেলাই আমি ভালকৈ আৰু সেৱা দিব পাৰিম তেওঁলোকক, সেইখিনি ক'বলগীয়া আছে। আজি মোদীৰ জন্মদিনৰ উপলক্ষে যিটো সপ্তাহ জুৰি সেৱা সপ্তাহ উদযাপন কৰিছে, এইটো ক্ষেত্ৰত আপোনালোকে টংলা হস্পিটেলৰ পৰা যিটো অভাৱ অভিযোগ, সেইটো আপোনালোকে নিশ্চয় চৰকাৰৰ ওচৰলৈ আবেদন কৰিছে বুলি কৈছে। আজি মোৰ ইউটিউব চেনেল যিটো বড়ো নিউজ চেনেল, সেই নিউজ চেনেলৰ যোগেদি মই চৰকাৰলৈ টংলা অঞ্চলৰ যিটো গ্ৰাম্য অঞ্চলৰ যিটো চিকিৎসালয়, সেই চিকিৎসালয়ত তেওঁলোকৰ যিটো অভাৱ, তেওঁলোকে যিটো আবেদন কৰিছে চৰকাৰে মানে ইয়াৰ অভাৱটো দূৰ কৰে, সেইটোৰ কাৰণে মোৰ ফালৰ পৰাও মানে অনুৰোধ থাকিল। এতিয়া আপুনি এজন ডক্টৰ হিচাপে এইটো সন্দৰ্ভত আপুনি কি ক'ব? মই এজন চিকিৎসক হিচাপে বৰ ক'ব খুজিছোঁ। আজি এতিয়া মোৰ আছে, ইমাৰ্জেঞ্চি ডিউটি আছে, এতিয়া কৰি আছোঁ। ভাটিবেলা কৰিব, ৰাতি থাকিব, কালি ৰাতিপুৱালৈকে থাকিব, 24 ঘণ্টা ডিউটি হ'ব। এজন মানুহৰ ইমাৰ্জেঞ্চি ডিউটি 24 ঘণ্টা হ'ব। আমি ঠিক তেনেকৈ আমি 2-3জন তেনেকৈ মিলাই আছোঁ। 24 ঘণ্টা ডিউটি সপ্তাহত তাকো হয়, সপ্তাহত 2 দিন হয়। আমি ডিউটি কৰাটো অসম্ভৱ হৈ যায়, আমাৰ শৰীৰে মানে নকৰে, এলাউ নকৰে। দ্বিতীয়তে হ'ল টংলা যদি গ্ৰাম্য চিকিৎসালয়, টংলা গ্ৰাম্য চিকিৎসালয়, টংলাখন মানে গ্ৰাম্য চিকিৎসালয়ৰ ঠাই নহয়। এখন মিনিমাম চিভিল এখন হ'ব লাগে বা 200 বেডেড হস্পিটেল এখন হ'ব লাগে। যদি হস্পিটেলখন যদি আপগ্ৰেড কৰা নহয়, টংলাৰ সমস্যা সকলো মানে প্ৰত্যেকদিনে একেটাই থাকিব, সমস্যা কোনোদিন সমাধান নহয়। CHC হ'লে এই ডাক্তৰৰ পজিশ্যন সেইটোৱে থাকিব, মানে তাৰ ভিতৰত কোনোবা ছুটীত থাকিব, কিবা মানে থাকিব, ঘাটি থাকিব। গতিকে চিকিৎসাৰ মানে সমস্যাটো সমাধান নহয়। যদি হস্পিটেলখন আপগ্ৰেড হয়, তেতিয়াহ'লে চিকিৎসক বাঢ়িব, চিকিৎসাকৰ্মী বাঢ়িলে তেতিয়া সমস্যাটো সমাধান হ'ব। মই আপোনালোকৰ এই চেনেলৰ যোগেৰে তাই অনুৰোধ কৰিব বিচাৰিছোঁ, হস্পিটেলখন যাতে মানে আপগ্ৰেড কৰে। আপুনি বৰ্তমান চৰকাৰলৈ কি বুলি আবেদন কৰিব? মই সেইটোৱে মোৰ এটাই আবেদন, হস্পিটেলখন পপুলেশ্যন হিচাপে আপোনাৰ হস্পিটেলখন আপগ্ৰেড কৰক, মানে 30 বেডৰ ওপৰত লৈ যাওক, তেতিয়া আমাৰ সমস্যাবিলাক সমাধান হ'ব। থেংক ইউ।